স্বাগতম জনাইছোঁ আৰু আজি মোৰ এটা ফটোশ্বুট আছে মই তালৈকে ওলাই কৰি ল'লোঁ এতিয়া গৈ লওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই কেনেকৈ ফটোশ্বুটটো কৰোঁগৈ হেল্ল' গাইজ মই আহি পাই গ'লোহি আৰু মই যাক মেকআপ কৰিম মোৰ মডেল হৈছে দীপিকা নামটো আৰু আমাৰ ৰিলেশ্যনৰে হয় অলপমান তাৰপিছতে মই এতিয়া কৰিম বুলি আহিলোঁ বতৰটো বহুত বেয়া আছে সেইকাৰণে মানে অকণমান দেৰি হৈ গ'ল আহি পোৱা এতিয়া ষ্টাৰ্ট কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই কেনেকৈ মেকআপ কৰোঁ ঠিক আছে তেন্তে এতিয়া মই আই মেকআপটো কৰি লওঁ এতিয়া মই হেয়াৰখিনি ক্লিন কৰি আছোঁ আপোনালোকক ফাইনেল লুকটো দেখামগৈ পিছত ঠিক আছে তেনেহ'লে এতিয়া মোৰ আধাহে হৈছে আৰু কাপোৰ পিন্ধাবলৈ আছেই এইখিনিলৈকে হৈছে আৰু এতিয়া মোৰ ফাইনেলি হ'লগৈ কৰি কেনেকুৱা হৈছে জনাব আপোনালোকে মই বেক কেমেৰা কৰি দেখাই দিম আপোনালোকক আমি এতিয়া ফটোশ্বুট কৰা জেগালৈ আহি আছোঁ এয়া মোৰ মডেলজনী এজনী ওলাই হৈ গ'ল আপোনালোকে জনাব কেনেকুৱা লাগিছে তেনে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি কেনেকৈ ফটোশ্বুট কৰোঁগৈ চাওঁ কেনেকুৱা লাগিলে মেকআপ কৰি কেনেকুৱা লাগিলে হা ভাল লাগিল কঁকাল বিষাই আছে হা নাই বিষোৱা ভাগৰ লাগে নাই ভাল লাগিছে মোৰ হাঁহি আছে ছেকেণ্ড টাইম হাঁহি আছে
আমি এতিয়া ফটোশ্বুটো খেনচোৱা ফালে কৰিমগৈ নগাঁও মানে টাউনৰ মাজতে আৰু আমি ফটোশ্বুট কৰা জেগাটো পাইছোঁগৈ গাড়ীৰ পৰাহে নমা নাছিলোঁ ফটোগ্ৰাফাৰজন আহি পোৱা নাছিলে এয়া আমি গাড়ীৰ পৰা নামিলোঁ এতিয়া ফটোশ্বুট কৰিবলৈ ৰেডি কৰিছে ঠিক আছে আপোনালোকক মই দেখাই থাকিম এয়া আমাৰ ফটোশ্বুট হৈ আছে অঁ তাকেতো ঠিক আছে উঠাই লোৱা উঠি লোৱা আমি এতিয়া খেনচোৱা বুলি কয় তাতে ফটোশ্বুট কৰি আছোঁ এয়া আমাৰ ফটোগ্ৰাফাৰৰ নাম হৈছে নিকি বৰুৱা নগাঁৱৰে হয় বহুত ভাল ফটো উঠায় নিকিদাই বহুত ভাল ফটো উঠায় আমাৰ নগাঁৱৰ তেওঁৰ বহুত ফেমাছ হয় তেওঁৰ ফটোগ্ৰাফী বহুত ভাল হয় ভিডিঅ' সকলোবোৰ বহুত ধুনীয়া হয় কেমেৰা কোৱালিটি বহুত ভাল হয় তো আপোনালোক কোনোবাই যদি কণ্টেক্ট কৰিব বিচাৰে তেওঁৰ লগত কণ্টেক্ট কৰিব পাৰে বহুত ভাল হয় এতিয়া আমাৰ ফটোশ্বুট কৰা হৈ গ'ল এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আপোনালোক নগাঁও টাউনখন অকণমান দেখাই দিলোঁ 2টা বাজি গ'ল কাৰণে দোকান বজাৰ চব বন্ধ হৈ গ'ল আমি ফটোশ্বুট কৰি আহি ঘৰ পালোঁ এতিয়া ভাত খাই ল'লোঁ বহুত ভোক লাগি আছিলে এতিয়া ঘৰলৈ যাওঁগৈ মই বস্তুবোৰ অকণ ভৰাই লওঁ মানে ভিডিঅ'টো শেষলৈকে চাই থাকিব বস্তুবোৰ এতিয়া মই সামৰি লৈছোঁ আৰু আপোনালোকক লাষ্টবাৰ দেখাই দিবলৈ লৈছোঁ মেকআপটো তেওঁ ৰিমুভ কৰাৰ আগতে এবাৰ দেখাই দিছোঁ আৰু আপোনালোকে জনাব আজি মোৰ মেকআপটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু যিকোনো ধৰণৰ মেকআপৰ বাবে মোক কণ্টেক্ট কৰিব গুৱাহাটীৰ পৰা নগাঁৱৰ ভিতৰত যিকোনো ঠাইত মই যাবলৈ সাজু আছোঁ আৰু আপোনালোকে মোক কণ্টেক্ট কৰিব আৰু আজি মেকআপটোৰ কমেণ্ট কৰিব মোক আপোনালোকে এটা কমেণ্টে মোক বহুত উৎসাহ দিব আগলৈ কাম কৰি যাবলৈ কালি আৰু ভিডিঅ' কৰা নহ'ল বহুত ভাগৰ লাগিলে আহি আজি মই এতিয়া বাহঁতৰ ঘৰলৈ আহিছোঁ এতিয়া মোৰ ভাগিন এইফালে পৰিবা দেই তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো কি কিজবৈছ তুমি কোন ক্লাছত পঢ়া কৈ দিয়া ফ্লৰেন্সত পঢ়া স্কুলৰ নাম তুমি ক্লাছটো কি এতিয়া ইউকেজি হ'ল স্কুল স্কুল এতিয়া গৈছানে নাই স্কুল নাই আজি নহয় সদায় বন্ধ হয় নাই তুমি কোৱা মাহীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ চাই থাকিব ভালকৈ ক'বা হে অঁ মোৰ মুখে মুখে কিয় কৈছা এয়া বায়ে দুপৰীয়া চিলি চিকেন গ্ৰেভি চিলি চিকেন ড্ৰাই ফ্ৰাই দালি আলু ভাজি পটল ফ্ৰাই ঢেকীয়া ভাজি বনালে আৰু এতিয়া আমি খাই লওঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ যিসকল মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ সকলো এনেদৰে চাই থাকে যাতে আৰু আজিলৈ আহিছোঁ আকৌ নতুন ভিডিঅ'ত লগ পাম